উপস্থিত চেপনবাসী ৰাইজ আপোনালোক সকলোকে আজি অভিৰুচি ক্ৰীড়া দিৱস অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা খুব সুদিন ভাল দিন আমি আজিৰ দিনটোত বিশেষকৈ অসমৰ বিভিন্ন ক্ৰীড়া সংগঠনসমূহে আৰু চৰকাৰীভাৱেও এই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিছে কাৰণ অসমৰ গৌৰৱ আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন এই জন্মদিনটোকে অসম চৰকাৰে যোৱা 20 চনৰ পৰা এই সুন্দৰকৈ অভিৰুচি ক্ৰীড়া দিৱস চৰকাৰীভাৱে উদযাপন কৰি আহিছে আৰু আজি আমি ইয়াতে মৰাণহাট ক্ৰীড়া সন্থাৰ যিহেতু আমি মাৰাথন প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ আমি চেপনৰ পৰা মৰাণ কলেজ ফিল্ডলৈকে আমি প্ৰায় 12 কিলোমিটাৰ আৰম্ভ কৰি লৈছোঁ অসমৰ বিভিন্ন জিলা বাক্সা হওক গোলাঘাট ডিব্ৰুগড় তিনিচুকীয়া বিভিন্ন জিলাৰ প্ৰতিযোগীসকল ইতিমধ্যে আহি উপস্থিত হৈছেহি 3 কোটিৰ ওপৰ প্ৰতিযোগী সুন্দৰকৈ খেলখনত অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ কাৰণ ক্ৰীড়া ক্ষেত্ৰখন উজ্বলাই তুলিবৰ কাৰণে আমাৰ সকলো শ্ৰেণীৰ ৰাইজ যেনেধৰণে জনসাধাৰণৰ মাজত এটা সজাগতা সৃষ্টি হৈছে মই ভাবোঁ আজিৰ তাৰিখত এই মুহূৰ্তটো গাঁৱৰ ৰাইজ এই ক্ৰীড়া ক্ষেত্ৰখনত উজ্বলাই তুলিবৰ কাৰণে ইতিমধ্যে আহি আছে গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আজি মহিলা এই আমাৰ মাৰাথন প্ৰতিযোগিতাটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ আৰু মৰাণহাট ক্ৰীড়া সন্থাৰ এই পদক্ষেপে মই ভাবোঁ ক্ৰীড়া ক্ষেত্ৰখনত আজি দিনজোৰা কাৰ্যসূচীৰে যিখিনি কাৰ্যসূচী আছে আটাইখিনি কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে মই পুনৰবাৰ অনুৰোধ জনালোঁ ধন্যবাদ।